বগৰী চূৰ্ণি গাড়ী ৰখাই ৰখাই ইয়াত বগৰী চিঙাত ব্যস্ত এইগৰাকী আহিছিলোঁ বেলেগ কামত কিন্তু ম'হযুঁজ চলি আছে যেতিয়া 12 বজাত মোলৈ এপাক সোমাই চাই যাওঁ ম'হযুঁজ আপোনালোকক অকণমান দেখাম এনেকৈ সেই এনেকৈ ভিডিঅ'টো বনাইছোঁ পাছত দেখাই আছোঁ আপোনালোকক 12 বজীয়া ম'হযুঁজ দূৰত আছে আমি গৈ আছোঁ একে লাহে লাহেকৈ এইফালে চব ম'হ ৰাখি থৈ দিছে চাইডে চাইডে এইফালে ম'হযুঁজত খানা চলি আছে খানা চলি আছে বনাই আছে এইফালে ইয়াৰ কুঁহিয়াৰবিলাক দেখি ইমান ধুনীয়া ধুনীয়া কুঁহিয়াৰকেইডালো ডাঙৰ ডাঙৰ দেই কুঁহিয়াৰবিলাক আছে বহুত কুঁহিয়াৰ ওলাইছে 10 টকাত এপিচ জেলেপি খাবলৈ যাওঁ আমি ম'হৰ যুঁজৰ এতিয়া মিঠাইও ওলাই আছে দোকান বজাৰ ঢেৰ বহিছে মেলা দৰে একেবাৰে বগৰীচোন নাই চব দেখোন হেৰিয়ে মিঠাই 12 বজীয়া ম'হৰ যুঁজৰ এখন ফিল্ডত এখনতে ম'হৰ যুঁজ হ'ব এতিয়া আমি আগতীয়াকৈ আহিছোঁ সোনকালে অকণমান দেখাইছোঁ পৰিৱেশবিলাক কেনেকুৱা বেছি গৰম লাগিলে এতিয়া কুঁহিয়াৰক খাব পাৰিব কুঁহিয়াৰকো আছে থৈ দিব লাগিছিলে পকা দিব লাগে এই পকা আছে নহয় এইটো 10 টকা দি 10 টকা ভাগ বগৰী বিচাৰি বিচাৰি এইখিনি পাইছোঁ এইটো ম'হ ঘৰলৈ উভতিছোঁ আৰু উপায় নাই ম'হৰ যুঁজ চাবলৈ যাবলৈ এতিয়া বহুত দূৰ হৈ গ'ল যিহেতু একে গাঁৱৰ মাজত নিলে গতিকে আমি উভতিছোঁ আৰু ঘৰলৈ কথাই বেয়া লাগিছে কমিটিখনে আগতীয়াকৈ এইবিলাক ঠিক ঠাক কৰিব লাগিছিলে পুলিচ প্ৰশাসনৰ লগত কথা পাতি কিন্তু এতিয়া দোকানীবিলাকৰ একদম আধমা হৈছে আৰু ইমান দূৰৰ পৰা ইমান দূৰলৈ ইমান কষ্ট কৰি দোকানখন নিয়াটো এটা ডাঙৰ কথা নহয় দোকানীবিলাকে ইমান টকা পইচা খৰচ কৰি কিন্তু ইজনে দোকানবিলাকৰ অৱস্থা চব এতিয়া ভাঙিছে ভাঙি মেলি এঠাইলৈ নিবলগীয়া হৈছে সেইটো কমিটিয়ে দুখ বুলি ক'ব লাগিব কাৰণ কমিটিয়ে আগতীয়াকৈ এইবিলাক কথা আলোচনা কৰিব লাগে পুলিচ প্ৰশাসনৰ লগত নহ'লে আজি এনেকুৱা পৰিস্থিতি নহয় এতিয়া এঠাইৰ পৰা মানুহবিলাক এঠাইত গোট খালে ইমানবোৰ মানুহ আকৌ বহুত দূৰলৈ যাবলগীয়া হ'ল আমি গুচি আহিলোঁ সেয়ে এই ছাইডটো দি দিয়া কথা অন্য নহ'লে মহকেইটাকে দেখাইছোঁ আৰু মহকেইটাকে চাই যাওঁ যুঁজাটোতো নেদেখোঁ আৰু কিমান মানুহ আছে বহুত মানুহ সেইকাৰণে ইমান কষ্টত চিলিণ্ডাৰ দাঙি নিবলগীয়া হৈছে এতিয়া ইমান দূৰৰ পৰা ইমান দূৰলৈ মহটো এইখিনিতে আছে নাইকিয়া হ'লে মহবিলাক নি আছে এতিয়া বৰ্তমান ইয়াতো ফিল্ডত বহুতখিনি মহ যিহেতু আহিছিলে সেইকাৰণে মহবিলাক এনেকৈ কৈ দিছে এতিয়া দূৰলৈ হোৱাৰ কাৰণে নি আছে আৰু ট্ৰেক্টৰত উঠি উঠি চাবলৈ আহিছে মহৰটো গাড়ীবিলাকো নি আছে দোকান আমাৰ হেৰি নহ'লে মহ খানা এই পুলিচ প্ৰশাসনৰ গাড়ী ঘূৰি ফুৰিছে এতিয়া ইয়াত গৈছেনে দোকানবিলাক ভাঙিবলৈ গৈছে আৰু পৰিস্থিতিবোৰ দেখি মই পুলিচ প্ৰশাসনৰ লগত কথা পাতিছিলোঁ তেখেতলোকে ক'লে যে নগাঁও ডিষ্ট্ৰিক্টত ম'হৰ যুঁজ কোনো ঠাইতে পাতিব নোৱাৰিব যিহেতু যোৱা বছৰ এখন আইন নিশ্চিত লাভ কৰিছিল যে বছৰ আৰু ম'হৰ যুঁজ নহ'ব সেয়ে তেওঁলোকে সেই অনুপাতে মানে ম'হৰ যুঁজ পাতিবলৈ মানা কৰিছে আৰু সেইকাৰণে ম'হৰ যুঁজ ইয়াত হ'ব 12 বজাতো হ'ব নোৱাৰিব বুলি ক'লে বাকী নাজানো আৰু কি হয় চাইডত আছে পুৰণচিন কিয় দিছে নালাগে নেকি নজৰ নালাগে বোলে বহুতখিনি খোজকাঢ়িছেতো কথা কৈ আছে লাইভ কৰি গালি দিছে কথা নহয় মহকেইটা খোজকাঢ়ি খোজকাঢ়ি খং উঠি গৈছেগৈ এঠাইৰ পৰা এঠাইলৈ কৰি আছে পুলিচ প্ৰশাসনে ওচৰত পাতিব দিয়া নাই কাৰণে দূৰত নিবলগীয়া হৈছে মাজগাঁও বুলি কয় 12 বজীয়া পাগৈ এতিয়া মাজগাঁও পাছেগৈ ৰহা মহবিলাক তালৈ নি আছে আৰু
কিন্তু দোকানবিলাক বহুত দূৰত থাকে, দোকানখিনিৰ কাৰণে অলপ অসুবিধা হৈছে। এতিয়া তাৰপৰাতো ইয়ালৈ অনাটো সম্ভৱ নহয়। মিঠাই দোকানবিলাক সৰু সুৰা পাণ দোকানবিলাক আনিব পাৰিছে, কিন্তু মিঠাই দোকানবিলাকহে অসুবিধা হৈছে। সেইকাৰণে ইমান কষ্টত চিলিণ্ডাৰ দাঙি নিবলগীয়া হৈছে এতিয়া ইমান দূৰৰ পৰা ইমান দূৰলৈ সমান কৰি গাড়ী যাবলৈ। ৰাস্তাটো ওখ যে এইটো মহটো এইখিনিতে আছে। মহবিলাক নি আছে এতিয়া বৰ্তমান ইয়াতো ফিল্ডত বহুতখিনি মহ যিহেতু আহিছিলে সেইকাৰণে মহবিলাক এনেকৈ থৈ দিছে। এতিয়া দূৰলৈ হোৱাৰ কাৰণে নি আছে আৰু ট্ৰেক্টৰত উঠি উঠি চাবলৈ আহিছে মহৰটো। গাড়ীবিলাকো নি আছে, দোকান অনা গাড়ী নহ'লে মহ অনা গাড়ী। এই পুলিচ প্ৰশাসনৰ গাড়ী ঘূৰি ফুৰিছে এতিয়া ইয়াত। গৈছেনে দোকানবিলাক ভাঙিবলৈ গৈছে আৰু বেছি গৰম লাগিলে এতিয়া কুঁহিয়াৰ ৰস খাব পাৰিব, কুঁহিয়াৰ ৰসো আছে।